हेलो बंधुসকল জ্ঞানজ ব্লগ চেনেললৈ পুনৰ স্বাগতম জনাইছো। এতিয়া তোমালোকৰলৈ 3 নম্বৰ পাৰ্টৰ ভিডিঅ' লৈ আহিছো। এতিয়া 3 নম্বৰ পাৰ্ট ভিডিঅ'টো কেনে ধৰণে তোমালোকক পুচিং কৰে তাক মই দেখাম। তেনেহলে বলা যাও আমি ভিডিঅ'টো আৰু 3 নম্বৰ পাৰ্টত তোমালোকক দেখাইছিলো যে কেনে ধৰণে ফ্ৰী হেণ্ড ব্যায়ামখিনি কৰে পুচিং কৰা আগমুহূৰ্তত। এতিয়া তোমালোকক মই এতিয়া দেখাম যে 2 নম্বৰ পাৰ্টত লাষ্ট পৰ্যায়টো কি আছিল তোমালোকক মই দেখাইছিলো যে এই ধৰণে তোমালোকে জাম্প কৰিব লাগিব। এইটো মই তোমালোকক দেখাইছিলো যে এইটো এনেকৈ জাম্প কৰিছিলো। এতিয়া জাম্প কৰি আমি শেষ কৰিছো। ধৰি লোৱা আমি প্ৰথম 1 নম্বৰ 2 নম্বৰ ভিডিঅ' যিকেইটা তোমালোকক দেখালো এই দুইটা তোমালোকে ভিডিঅ' ব্যায়ামখিনি কৰি আহিব লাগিব। এতিয়া 3 নম্বৰ পাৰ্টত যিটো ব্যায়াম বা যিটো পুচিং কৰিম বা যিটো বুকডাউন মাৰিম তাত তোমালোকক মই দেখাইছো। তোমালোকে কিন্তু ফ্ৰী হেণ্ড বুকডাউন মাৰিব লাগিব। এতিয়া মই তোমালোকক বুকডাউন মাৰি দেখাইছো। এনেধৰণে তোমালোকে মাটিতে কিন্তু বুকডাউন মাৰিব লাগিব। যিহেতু তোমালোকে নতুনকৈ শিকিব লৈছা মই দেখাইছো। এই দেখিছা মোৰ হাতৰ পজিশ্যনটো প্ৰায় বডি মাজৰ ধুনীয়াকৈ সোমাইছে। তোমালোকে 2 ফুট মানত এনেকৈ ধৰিবা। এই হাতৰ পজিশ্যন দেখিছা, এইধৰণে হাতৰ পজিশ্যন ৰাখিবা। আৰু ভৰি পজিশ্যনটো দেখিছা, তোমালোকে ভৰিটো দেখিছা নহয় তোমালোকে প্ৰায় 1 ফুটতকৈ অলপ বেছি আছে। এইটো পজিশ্যনত থাকিবা। এতিয়া মই তোমালোকক বুকডাউন বা পুচিং কেনেকৈ কৰে মই দেখাইছো। এই চোৱা তোমালোকে 1 2 3 4 5 দেখিলা তোমালোকে মই এইধৰণে পুচিং কৰিলো। ভৰিটো এনেকৈ আনিবা, এনেকৈ আনি পিনে এইধৰণে লাহেকৈ উঠিবা। এতিয়া তোমালোকে ঠিক 2 মিনিট সময় ৰখি ল'বা। একেলাহে তোমালোকে পুচিং নকৰিবা, 2 মিনিট সময় ৰখিবা। ঠিক 2 মিনিট সময় হোৱাৰ পিছত আকৌ ঠিক তোমালোকে একেটা পজিশ্যনতে পুচিং কৰিবা। এতিয়া মই আকৌ দেখাইছো তোমালোকক। এইটো পজিশ্যনত ৰাখিবা, ভৰি পজিশ্যনটো ৰাখিবা এই 1.5 ফুটত। আৰু হাতৰটো দেখিছা নহয় 2 ফুট 280 ৰাখিছো। এই বডিখন অকল তললৈ নমাবা, বডিটো তললৈ পেলাবা, আপ ডাউন কৰিবা। এইটো বেক চাইডটো এনেকৈ ৰাখিব লাগিব। এই চোৱা আকৌ এই দেখিলা এইটো পজিশ্যন। ঠিক এনেধৰণে তোমালোকে আৰু এটা ষ্টেপ তোমালোকে পুচিং কৰিব লাগিব। এইটো প্ৰথম ষ্টেপ পুচিং কৰা। নেক্সট এনেকৈ মই 2টা ষ্টেপ দেখাই যাম তোমালোকক, 2টা আৰু এটা তোমালোকে পুচিং কৰিব লাগিব। এতিয়া তোমালোকক মই নেক্সট পুচিংটো মই দেখাইছো। আকৌ ঠিক এইধৰণে তোমালোকে পজিশ্যনত ৰাখিবা। একেটা পজিশ্যনে ভৰি হাতৰ পজিশ্যনটো একেটাই ৰাখিবা। এইটো কিন্তু বডিটো আপ ডাউন কৰিব লাগিব। এইটো চোৱা মই দেখাইছো। এই দেখিলা এইধৰণে মই উঠিছো। এতিয়া এইটো পুচিঙৰ 2 নম্বৰ ষ্টেপ। ইয়াত 2 নম্বৰ ষ্টেপত মই 2 নম্বৰ পুচিংটো এতিয়া দেখাম। এটা ষ্টেপ 3বাৰকৈ কৰিব লাগিব, কিন্তু প্ৰত্যেকটো ষ্টেপ তোমালোকে 3বাৰকৈ কৰিব লাগিব। এতিয়া মই 2 নম্বৰ ষ্টেপটো আকৌ দেখাম। এই চোৱা মই দেখাইছো। এইটো একেটা পজিশ্যনে, এইটো শ্ল'কৈ দেখাইছো। চোৱা তোমালোকে এনেধৰণে লাহে লাহে কৰিবা। মই কিন্তু এনেধৰণে কোবতো কৰিব পাৰি, নকৰিবা লাহে লাহে এইধৰণে আপ ডাউন কৰিবা। এইটো তোমালোকক মই দেখালো। পুচিঙৰ নেক্সট আৰু এটা ষ্টেপ তোমালোকে কিন্তু কৰিব লাগিব। এই 2টা দেখাইছো, মই 2টাতে দেখাই যাম কৈছোৱে। এতিয়া তোমালোকক মই পুচিং, এইটো ফ্ৰী হেণ্ড পুচিং অৱশ্যে তোমালোকে নতুনকৈ শিকিবাতো। এইটো তোমালোকে মাটিতে পুচিং কৰিব লাগিব। এতিয়া তোমালোকক মই 3 নম্বৰ ষ্টেপটো পুচিং কেনেকৈ কৰে তাক মই দেখাম। এইটো চোৱা এতিয়া মই একেটা পজিশ্যনে থাকিবা। এইটো 3 নম্বৰ ষ্টেপ হয় বুকডাউন মৰা বা পুচিং কৰা। এই দেখিছা ন বডিখন মই কি ধৰণে ৰাখিছো। দেখিছা সম্পূৰ্ণৰূপে মই এটা পজিশ্যনত এনেকৈ ৰখি আছো। দেখিছা এইটো পজিশ্যনত এনেধৰণে তোমালোকে কৰিব পাৰা। এইটো দেখিলা এনেধৰণে এইটো ধৰণে পুচিং কৰিবা। এই দেখিছা লাহে লাহে এনেকৈ পুচিং কৰিবা। এই দেখিলা এইটো মই 3 নম্বৰ পুচিঙৰ ষ্টেপ দেখাইছো। ইয়াত মই এই 3 নম্বৰ ষ্টেপত মই 2 নম্বৰ ষ্টেপটো দেখাম। 3 নম্বৰ ষ্টেপটো তোমালোকে চাই আকৌ নিজে কৰিবা। এতিয়া মই দেখাম। তোমালোকে কিন্তু একেৰাহে পুচিং কৰি নাযাবা।
ৰখিবা 1 মিনিট বা 1.5 মিনিট সময় ৰখি পুচিং কৰিব লাগিব এতিয়া মই আকৌ এই পুচিংটো কৰিছো এটো চোৱা মই দেখাইছো এটো পুচিংটো আকৌ মই কৰিছো এটো দেখিছা নহয় এধৰণে পুচিং কৰিবা এই পুচিং কৰিলে গম পাবা তোমালোকে ক'ত কেনে ধৰণে বিষ হৈছে যতে বিষ হয় তোমালোকৰ ততে মাংস হ'ব এ দেখিলা মই দেখাইছো তোমালোকক এটো 3 নম্বৰ ষ্টেপৰ পুচিঙৰ 2 নম্বৰ মই কৰি দেখালো 3 নম্বৰটো তোমালোকে নিজে কৰিবা মই যি ধৰণে দেখালো এই ধৰণে কৰিবা এতিয়া হল এই তোমালোকক মই যি তিনটা বুকদান মোৱা বা পুচিং কৰা দেখালো এই তিনটা কিন্তু তোমালোকে এনে ধৰণে মাটিত যদি নতুনকে তোমালোকে শিকিছা বা নতুনকে নিহিকিলেও তোমালোকে কিন্তু মই যেটো দেখাইছো একমাহ কিন্তু তোমালোকে এই ধৰণে ফ্ৰী হেণ্ড ব্যায়াম কৰিব লাগিব এটো ফ্ৰী হেণ্ড বুলি কয় ধৰা পুচিংটো কৰাটো ফ্ৰী হেণ্ড মাটিত তোমালোকে একমাহ কিন্তু কৰিব লাগিব একমাহ কৰা পিছতহে তোমালোকে যেটো ফ্ৰেমত পুচিং কৰে বা বুকদান কৰে হেতু কৰিব লাগিব কিন্তু একমাহ কৰা পিছতে কৰিব লাগিব এতিয়া মই তোমালোকক 4 নম্বৰ পাৰ্টৰ ভিডিওটো লৈ আহিম 4 নম্বৰ পাৰ্টৰ ভিডিওটোত কেনেকৈ ফ্ৰেমত পুচিং কৰে তাক মই দেখাম তেনেহলে আহিছো